নমস্কাৰ, মই প্ৰিয়ংকা গগৈয়ে মোৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ হৈছে আমাৰ ওচৰৰে এগৰাকী বৌ, যিগৰাকী বৌয়ে আমাক সৰুতে বহুতখিনি কথাই শিকাইছিলে আৰু তেওঁ বহুতখিনি প্ৰতিভা আমি দেখা পাইছিলোঁ। কিন্তু সেই প্ৰতিভাখিনি এতিয়া বৰ্তমান থমকি ৰৈছে। গতিকে ভাবিলোঁ মই আজি তেখেতৰ লগত অলপ কথা পাতি লওঁ আৰু আপোনালোককো চিনাকি কৰাই দিওঁ। গতিকে ব'লকচোন তেখেতৰ ওচৰলৈ। এয়া মই নগৰ ওচৰত উপস্থিত হৈছোঁহি আৰু তেখেতৰ নাম হৈছে কৃষ্ণা শইকীয়া। নমস্কাৰ। আপোনাৰ লগত যিহেতু বহুতখিনি কথা পাতিবলগীয়া আছে, আপোনাৰ বহুতখিনি প্ৰশ্ন সুধিবলগীয়া আছে মোৰ। যিহেতু আপুনি আগতে সৰুকালতে মই জনা হোৱাৰ পৰা আপুনি যিখিনি মানে প্ৰতিভা দেখুৱাইছে, প্ৰতিভা আছিলে, সেই প্ৰতিভাখিনি মানে আপোনাৰ কি হৈ গ'ল, কিয় এনেদৰে থমকি ৰৈছে? আৰু আপুনিতো বহুত ভাল অভিনয় কৰিছিল, নহয় জানো? সেই অভিনয় আপুনি নিজে গানো ৰচে, গতিকে আপুনি নিজে গান ৰচি আপুনি সুৰো দিয়ে। গতিকে আপোনাৰ সেই প্ৰতিভাখিনি এতিয়া কিয় এনেদৰে ৰৈ যাবলগীয়া হৈছে? প্ৰিয়ংকা, একচুৱেলি তুমি আহিছা, মোৰ মানে ভয়ে লাগিছে। এনেকুৱা ধৰণৰ মই প্ৰশ্ন আগতে মানে সন্মুখীন হোৱা নাই, মানে তেনেকুৱা ধৰণৰ তোমাৰ ভিডিঅ' যোগেদিহে আজি মই ধৰা ক'বলৈ পাম। কিন্তু আগতে এনেকুৱা ধৰণৰ কোনেও মোক সোধাও নাই অৱশ্যে, আৰু সুধিবলগীয়া আছে বুলি আচলতে মই নেভাবোঁ, কাৰণ নিজকে ইমান প্ৰতিভাৱান বুলি কোনোদিনে ভবাও নাই। মানে নহয়, মানে আপোনাৰ সেই সৰুকালতে যিখিনি মানে আপোনাৰ প্ৰতিভা সঁচাকৈয়ে সেইখিনি মানে শলাগ ল'বলগীয়া। ইমান ধুনীয়াকৈ গান গাইছিলে আপুনি, মানে সেইবোৰ কেনেদৰে শিকিছিলে? আপুনি তেনেকুৱা স্কুলত গৈছিলে নে বেলেগৰ ওচৰত শিকা হৈছিলে? আপুনি আমাক জনাব লাগে। মানে মই সৰুতে হয় বাৰু দেই, মানে কিছুমান কৰিছিলোঁ, অভিনয় হওক বা মই নাটক, মানে মই গানো গাইছিলোঁ, মই সৰুতে অভিনয় কৰিছিলোঁ বাৰু। কিন্তু এটা কথা, মানে সময়ে মানুহক মানে বহুত কেতিয়াবা দূৰলৈ লৈ যায়, আৰু সময়ে কেতিয়াবা মানে মাজতে আমি ৰৈ যাবলগীয়া হয় সময়ৰ কাৰণে, আৰু সময়ে কেতিয়াবা মানুহক মানে একেবাৰে নাইকিয়াও কৰি পেলায়। হয় বাৰু। সেইটো কাৰণে মই মাজতে মানে তেনেকৈ ধৰণে থাকি গ'লোঁ, আৰু কিছু সমস্যাও আছে। এনেকুৱা ধৰণৰ সমস্যা মানে থাকি যোৱাৰ কাৰণে মানে বহুত আগবাঢ়িব নোৱাৰিলোঁ। কিন্তু তুমি যেন কৈছা, মই সৰুতে নাটকো কৰিছিলোঁ, গানো গাইছিলোঁ। দেখিছোঁ মই দেখিছোঁ। এতিয়া জনা হোৱাৰ পৰা মানে মই দেখিছোঁ আপোনাক ইমানখিনি গান গোৱা, অভিনয় কৰা বহুতখিনিয়ে দেখিছোঁ। এতিয়া মানে সৰু হৈও এতিয়া মানে বুঢ়ী হ'লোহি আৰু। নাই, এতিয়াও মানে কৰিবলগীয়া, আপুনি আগবাঢ়ি যাবলগীয়া বহুত আছে বাকী। আপোনাৰ সময় যোৱা নাই কিন্তু দেই। আচলতে হয় বাৰু, মানুহে কৰোঁ বুলিলে মানে বহুতখিনিয়ে কৰিব পাৰে। মানে যিমান মানে আচলতে ডাঙৰ সৰু নহওক কিয়, মানে সৰু হ'লে কৰিব পাৰিলোঁ বা এইটো নকৰিলোঁ, বা বয়স হ'লোঁ এতিয়া কৰিব নোৱাৰিলোঁ। আচলতে আমি সেই সময়খিনিত আমি থমকি যাব নালাগে। আমি মানে নিজৰ সাহস লাগিব, সাহসটো লাগিবই। একচুৱেলি মোৰ কিন্তু বৰ মানে ভয় লাগে, মানে ভয় মানে কি ভাৱ এটা থাকে মানে মনত, কিন্তু নাজানো, কিন্তু কিবা এটা উৎসাহ এটা আছে। কিন্তু এই ভয় কিবা এইটোৱে মানে আপোনাক আগবাঢ়ি যাবলৈ দিয়া নাই। ভয়তে মানে মই সদায় মানে এনেকৈ থাকোঁ, সেনেকুৱা। আৰু এটা কথা আছিলে কি, সেই সময়ত মানে আমি কোনো স্কুল নাছিলে নহয়। স্কুল মানে পঢ়াশালী নহয় দেই, পঢ়াশালী স্কুল কথা কোৱা নাই, মানে গানৰ স্কুল, য'ত আমি মানে ধৰা মানে এতিয়া শিক্ষাটো আমি যেনেকৈ মানে ক্লাছ 1ৰ পৰা বা প্ৰথম শ্ৰেণীৰ পৰা আমি যেনেকৈ ধৰণে এতিয়া পঢ়িছোঁ, মানে তেনেকুৱা ধৰণৰ সংগীতৰ কোনো ধৰণৰ আমাৰ মানে ওচৰে পাঁজৰে মানে নাছিলে, দূৰত আছিলে, তাৰমানে যাবও নোৱাৰোঁ, আৰু ঘৰৰ পৰা তেনেকৈ সুবিধাও কৰি দিব সুবিধা নাছিলে। আৰু মই মানে দেউতাৰ গান শুনি শুই যাওঁ। তাৰপিছত আমাৰ ঘৰৰ খুৰাহঁতেও মানে এটা পৰিৱেশ আছিলে, আমাৰ খুৰা বৰ ধুনীয়া তাৰমানে তাবলা বজায়। সেই পৰিৱেশটো মানে আপুনি পাইছিলে ঘৰৰ পৰা মানে পাইছোঁ। মানে আজি ঠিক আছে, মই আপোনাৰ পৰা এইখিতে এটা ধুনীয়া গান শুনিব বিচাৰোঁ, আৰু মোক শুনোৱাৰ লগতে আমাৰ ৰাইজকো শুনাওঁ এটা ধুনীয়া গান। মোৰ এতিয়া ভাল লগা গীত এটাকে গাইছোঁ, বৰ্ণালী কলিতাৰ দেই। ঠিক আছে। নদীত গা ধুবলৈ মোৰ মন আছিলে, সাঁতুৰি চাবলৈ মোৰ মন আছিলে, চৰাই মৰে ৰৈ মানুহ মৰে গৈ, মই মৰি
মৰিম যদি নাপাওঁ তোমাক সঁচাকৈ ক'লো সঁচাকৈ নদীত গা ধুবলৈ মোৰ মন আছিলে সাঁতুৰি চাবলৈ মোৰ মন আছিলে চৰাই মৰে ৰৈ মানুহ মৰে কৈ মই মৰিম যদি নাপাওঁ সঁচাই তোমাকৈ ক'লো সঁচাকৈ ইমানেই সঁচাকৈ ইমান ধুনীয়াকৈ গীতবিলাক গাইছে এনেকুৱা ধৰণৰ প্ৰতিভাহীন ব্যক্তি কেনেদৰে এনেকৈ থমকি ৰ'ব পাৰে সঁচাকৈ এনেকুৱা ধৰণৰ ব্যক্তি অকণমান আগবাঢ়ি যাব লাগিছিলে আপোনালোক গম পাইছেনে কিন্তু এনেদৰে থমকি ৰোৱাটো ভুল হৈছে কিন্তু ইমান ধুনীয়া ইমান শুৱলা মাত যিহেতু আপোনাৰ যদি পাৰোঁ মই আকৌ চেষ্টা কৰিম বাৰু তোমাক কৈছোঁ চেষ্টা কৰি যাব চেষ্টা কৰিম তুমি আহিলে আজি মোৰ অকণমান উৎসাহে জাগিছে মানে যিখিনি আগতে মনত মানে পাহৰি গৈছিলোঁ মানে মনলৈ যিখিনি মানে ভাৱ আহি আছিলে সেইখিনি মানে মনটো সদায় মানে ভাল লাগি নাথাকে এতিয়া হয়তো মানে তুমি যে আহিছা আজি মনটো খুব ভাল লাগিছে গান এটা গাবলৈ পাইছোঁ হ'লেও আগলৈ এনেকৈ কৰিম বুলি মই ভাবিছোঁ মাজে সময়ে তোমালোকে আমাক এনেকৈ দেখা কৰি থাকিবা মানে নিশ্চয় থাকিম আৰু এনেকুৱা ধৰণৰ বহুতো প্ৰতিভাহীন ব্যক্তি আমাৰ চুকে কোণে আছে যিহেতু আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰতিভাহীন ব্যক্তিয়ে আমাৰ মাজত এনেদৰে কথাবিলাক শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব এইখিনিতে আপোনালোকক জনাই থ'লোঁ আপুনি যিহেতু আমাৰ মই জনাত বহুতখিনি গীত আপুনি নিজে লিখিছে আৰু আপুনি সুৰো দিছে গতিকে তাৰ মাজৰ এটা গীত আপোনাৰ পৰা শুনিব বিচাৰোঁ ঠিক আছে এটা গাই শুনাইছোঁ বাৰু ও মনে মনে ও ভাবি আছোঁ মন ৰাই যায় দাপোনত মুখ চাওঁ পদূলি মুখলে যাওঁ তই চে নাই আহিবিনে নাই ও আহিবিনে নাই ও মনে মনে ও ভাবি আছোঁ মন ৰাই যায় দাপোনত মুখ চাওঁ পদূলি মুখলে যাওঁ তই চে নাই আহিবিনে নাই ও আহিবিনে নাই তাতৰে পাততে মোৰ মন চোন নবহা তোৰে ভাৱনাতে মন কমি গ'ল পানী অনা চলেৰে নৈৰে ঘাটলে পানী অনা চলেৰে নৈৰে ঘাটলে যাবলে মনে যায় তোক লগ পাবলে যাবলে মনে যায় তোক লগ পাবলে সঁচাকৈ ইমান ধুনীয়া গীত কেনেদৰে ৰচিছে কেনেদৰে লিখিছে কেনেদৰে সুৰ দিছে সঁচাকৈয়ে ভাবিবলগীয়া আৰু যিহেতু আপুনি এনেধৰণে বহুত গীত ৰচিছে লিখিছে আৰু আপোনাৰ সুৰ দিছে গতিকে এনেধৰণৰ ব্যক্তি সঁচাকৈ বহুত আগবাঢ়ি যাবই লাগিছিলে আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে আমাক মৰম দিব আশীৰ্বাদ দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰি দিব ধন্যবাদ